बहुत अच्छा लगा কৈ দিছ না কথাটো बहुत धुनिया লাগিছে সঁচা কথা কৈছো মই বনাই কোৱা নাই কিন্তু দে बहुत ভাল লাগিছে जे एक बार बोल दीजिए तो अंकल ने कुछ बोल रहा था वो सुन लेते हैं बोल दीजिए कहाँ जा रहा था आप कहाँ जा रहे थे क्या क्या बोल रहे बोल दीजिए एक बार और কি বুলি কয় আমি আমাৰ মা যেনেকুৱা হেনেকুৱা পতকাখনো হেনেকুৱা So hello everyone, মই পৰাগ and welcome back to another vlog আৰু এতিয়া মই আছো তাৰকা গৃহৰ ওচৰত মানে এইটো কাছাৰী ওচৰত আছো তো আপোনালোকে সবে জানে আজাদী কা অমৃত মহোৎসৱ চলি আছে হৰ ঘৰ তিৰংগা কেম্পেইন চলি আছে তো আমি ভাবিলোঁ অলপ ওলাই আহোঁ আৰু এনেকৈ মানে ছেটআপটো কৰিছোঁ এনেকুৱা মানে পতকা চতকা লগাই দিছোঁ আৰু লগতে আপোনালোকে এই দেখিব পাৰে পতকা আছে ইয়াতে পতকা ৰাখিছোঁ তো মোৰ লগত আছে কাৰণদা হাই কাৰণদা আৰু মোৰ লগত আছে পংকজ আছে আৰু আমি তিনিজনে এটা বস্তু নটিচ কৰিছে আপোনালোকে পুৰা হোৱাইট পিন্ধিছোঁ তো যিহেতু আজি এই মানে পতকাবোৰ আছে পতকাবোৰ মানে আজি আমি তো এনেকুৱা ধৰণৰ আমি পতকা আনিছোঁ 100খন আছে ইয়াতে আৰু ইফালে ভিতৰত আছে ইয়াতে চকলেট আছে এয়া চকলেট আছে আৰু চকলেট দিম তো যিহেতু পতকা আৰু চকলেট লৈ আহিছোঁ ভাবিলোঁ আজি সকলোকে মানে চকলেট আৰু পতকা এখন মানে এটা চকলেট আৰু বা এটা দুটা চকলেট আৰু এখন পতকা আমি বিলাম বুলি ভাবিছোঁ ওলাই আহিছোঁ আজি একেলগে আমি কাৰণদা মই আৰু পংকজ আছে তো এনেকৈ ওলাই আহিছোঁ আৰু আপোনালোকে গমেই পায় আজাদী কা অমৃত মহোৎসৱ লগতে হৰ ঘৰ তিৰংগা কেম্পেইনিং চলি আছে আজি হ'ল 14 তাৰিখ কালিৰ পৰা আৰম্ভ হৈছিল হৰ ঘৰ তিৰংগা তো আৰু অহাকালি 15 আগষ্ট যিহেতু ভাবিলোঁ আজি অলপ ওলাই আহি পতকা চতকা অলপ মানে দিওঁ যিমান পাৰোঁ আজি চেষ্টা কৰোঁ তাক কিমান দিব পাৰোঁ কিমানখিনি আগবাঢ়িব পাৰোঁ চেষ্টা কৰোঁ নতুনকৈ যদি ভিজিট কৰিছে মোৰ চেনেলত তেনেহ'লে সৰু এটা ৰিকুৱেষ্ট ছাবস্ক্ৰাইব কৰি দিব এই ভিডিঅ'টোত ইণ্টাৰেষ্টিং কথা হ'ব যে মই যিমান পাৰোঁ মানে যাক লগ পাওঁ যাক মানে ইয়াতে মই পতকা দিম কিছুমান কুৱেশ্যন সুধিব চেষ্টা কৰিম আৰু জনগণ মন গাম একেলগে চবে আমি তো এইবোৰ চেষ্টা কৰিম যিমান পাৰোঁ চাওঁ কিমান দূৰ ছাকচেছ হওঁ চাই থাকোঁ আপোনালোকে ভিডিঅ'টো আমি এতিয়া এইবিলাক বিতৰণ কৰিম তো ইয়াতে 100খনমান আছে তো পংকজে আনিছে আৰু ইয়াৰ লগত আমি এটা গিফ্ট দিম কি হয় চকলেট দি দিম অ'কে তো খুলি লওঁ চকলেটটো চবকে লৈ লওক এখন চকলেটটো লৈ লওক তো এটা গাই দিয়ক জনগণ মন একবাৰ গাই দিয়ক চবে একেলগে কওক দিয়ক চবে একেলগে বন্দে মাতৰম বঢ়িয়া ভাল লাগিল বহুত ভাল লাগিল তো চবকে ধন্যবাদ আহিছে ভাল লাগিল বহুত তো এনেকৈ আমি ৰিক্সাটো মানে লগোৱা আৰম্ভ কৰিছোঁ ৰিক্সা মানে গাড়ী হওক ৰিক্সা হওক এনেকৈ লগাই যাওঁ আৰু যোনে আহি আছে চবকে মানে দি যাম এখন কৰি তো এনেকৈ কাৰণদাই লগাইছে ৰিক্সাত লগাই দিছে ধুনীয়াকৈ লগাই দিছোঁ দাদা বন্দে মাতৰম কৈ দিয়ক একবাৰ বন্দে মাতৰম বঢ়িয়া দিব ভালকৈ ৰাখিব যাতে একো প্ৰব্লেম নহয় हाँ पंडित जी क्या खबर बढ़िया वंदे मातरम एक बार बोल दीजिए बढ़िया चॉकलेट दे दीजिए पंडित जी को हाँ आंटी दिसे वंदे मातरम কৈ দিয়ক একবাৰ वंदे मातरम बढ़िया ভালকৈ ৰাখিব हाँ তো দাদা ক'ৰ পৰা আহিছে আপুনি ইয়াতে নেকি শুৱালকুছিৰ ইয়াতে কিবা কাম কৰে ন ইয়াতে আচ্ছা কি वंदे मातरम একবাৰ কৈ দিয়ক वंदे मातरम बढ़िया जय हिंद দাদা ক'ত দিলোঁ ক'ৰ পৰা আহিছে আপুনি আচ্ছা হাইকোৰ্টৰ নেকি দিয়ক একেবাৰে কৈ দিয়ক বন্দে মাতৰম বঢ়িয়া বন্দে মাতৰম আৰু একবাৰ বন্দে মাতৰম জয় হিন্দ বঢ়িয়া ভাল
এই পণ্ডিতজিক দি তো পণ্ডিতজি আছে পণ্ডিতজি কি খবৰ আছোঁ ভালে দিয়ক দিয়ক আপুনি ক'ৰ ইয়াৰে নেকি অঁ 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 দিয়ক একবাৰ কৈ দিয়ক বন্দে মাতৰম বন্দে মাতৰম বঢ়িয়া বঢ়িয়া জয় হিন্দ জয় হিন্দ হৰ ঘৰ তিৰংগা বুলি কৈ দিয়ক একবাৰ তিৰংগা হৰ ঘৰে 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 তিৰংগা বঢ়িয়া বঢ়িয়া তাৰ পৰা আমি জাষ্ট মানে মানুহ সাহায্য মানে এই আৰু পতাকা আৰু চকলেট মানে এনেকুৱা বিতৰণ কৰি আছোঁ মানে বিতৰণ কৰিছোঁ আৰু আপুনি গাড়ীত লগাই ল'ব পাৰে হৰ ঘৰ তিৰংগা বুলি কেনে সেইকাৰণে মানে আজি যিহেতু 15 আগষ্ট আহি আছে তো আমাৰ যিহেতু আজাদী হয় আমাৰ হেৰিখন সেইকাৰণে আমি ইয়াৰ মানে হেৰিতে মানে এটা হেৰি নাই ধন্যবাদ একবাৰ কৈ দিয়ক আপুনি মতেতো এইটো নহয় যে কাৰোবাক দিব পাৰিছোঁ এনেকুৱা নহয় যে আমাকো দেখি আন কোনোবাই যে অনুপ্ৰেৰণাটো লাভ কৰে এইটোৱে আমাৰ ইয়াতে হেৰি কৰা এবাৰ কৈ দিয়ক বন্দে মাতৰম বন্দে মাতৰম হৰ ঘৰ তিৰংগা থেংক ইউ ছাৰ থেংক ইউ ধন্যবাদ আপোনাক কালি লগাইছোঁ মই ভালে কৰিছে ভালে কৰিছে বঢ়িয়া লগাই দিছোঁ দাদা লগাইছে দিয়ক দিয়ক বঢ়িয়া ভাল লাগিল তো এই দাদাক লগাই দিওঁ এতিয়া পতাকা আৰু চকলেট চকলেট দিছ চকলেটটো লৈ হা হেপী ইণ্ডিপেণ্ডেঞ্চ হা হেপী ইণ্ডিপেণ্ডেঞ্চ ডে আপোনালোকৰ থাকিল চকলেটো লৈ যাওক চকলেট খাওক দেশখনক ভাল পায় ডাঙৰ হ'লেও দেশখনক ভাল সৰু ডাঙৰ লগত কথা নাই মানে দেশখনক ভাল পালে হ'ল মনৰ পৰা নে কি বন্দে মাতৰম একবাৰ কৈ দিয়ক বন্দে মাতৰম বঢ়িয়া বাইদেউ লওক মানে এখন লৈ লওক ঘৰে ঘৰে তিৰংগা লগাই দিব ঘৰে ঘৰে তিৰংগা হ'ব এখন লগালে হ'ব এইখন বাইদেউক দিছোঁ বাইদেউ ঘৰত লগাব এইখন দিয়ক বন্দে মাতৰম একবাৰ কৈ দিয়ক বন্দে মাতৰম বঢ়িয়া বঢ়িয়া লগাই দিয়ক চকলেট দি দিয়ে এই খুৰাক চকলেট দি দিয়া আৰু কৈ দিয়ক বন্দে মাতৰম এইটো লওক দাদা চকলেট লওক আপুনি ক'ত থাকে ইয়াতে থাকে ঘাটত থাকে বন্দে মাতৰম বল দিজিয়ে একবাৰ বন্দে মাতরম बढ़िया बढ़िया और हर घर बोलिए जय हिंद जय हिंद हाँ जय भारत जय एक बार बोल दीजिए तो अंकल ने कुछ बोल रहा था वो सुन लेते हैं बोल दीजिए कहाँ जा रहा था आप कहाँ जा रहे थे इसी वजह जा रहे थे झंडा खरीदने के लिए अच्छा झंडा खरीदने के लिए फैंसी बाजार जा रहे थे अंकल और हम लोग को वो मौका मिल गया जो हम लोग झंडा दे पाए अंकल को बहुत अच्छा लग रहा है बहुत अच्छा लग रहा है ये देखकर बहुत अच्छा लग रहा है मतलब क्या ही बोलूँ নে কি কয় কাৰেণ্ডা বঢ়িয়া বহুত ভাল লাগিল এইটো বহুত বঢ়িয়া কাম কৰি ভাল লাগিল বহুত ভাল লাগিল এইটো বঢ়িয়া হৈছে কামটো কাৰণ কিনিব গৈ আছিলে তেখেতে ইয়াতে পাইছে সেইটোৱে কৈছে যে তেখেতে যে हम लोग खरीदने जा रहा था फैंसी बाजार इतना दूर जा रहा था लेकिन अभी इधर ही मिल गया बहुत अच्छा है बात तो हम बहुत शुक्रिया अदा करना चाहते हैं भैया ठीक है थैंक यू सो मच और एक लगा देते हैं आपको এখন পতাকা লগাই দিলোঁ আমি আংকালক বহুত ভাল লাগিল সেইকাৰণে আৰু মনৰ পৰা ভাল লাগিছে সেইকাৰণে লগাইলোঁ দুখন তো দাদা আৰু একজন আহিছে বেক চাইডে তো দাদাজনকো লগাই দিওঁ বঢ়িয়া জয় হিন্দ ক'ব লাগিব এতিয়া জয় হিন্দ ক'ব লাগিব ন দাদা কি কয় জয় হিন্দ ক'ব লাগিব বঢ়িয়া বন্দে মাতৰম বন্দে মাতৰম দিয়ক লগাই দিব ৰ'ব 1 মিনিট খাব এইটো বাকী পতাকাখন জানো পতা- ভালকে ৰাখে অঁ। ৰাতি লগাই কিনে খালি পেলাই নিদিয়ে একদম ভালকৈ ৰাখি দিব ঘৰত মানে খুলি কেনে ৰাখি দিব যাতে সেইটোৱে বিচাৰোঁ মানে আমি বহুত মূল্যৱান আমাৰ দেশৰ মানে কি বুলি কয় আমাৰ মা যেনেকুৱা সেনেকুৱা পতাকাখনো সেনেকুৱা কালি 15 আগষ্ট বঢ়িয়াকৈ একদম উদযাপন কৰক বঢ়িয়া আমি দাদাকো লগাই দিওঁ দাদা দেখা পালোঁ পতাকা নাই কালি 15 আগষ্ট ধুনীয়াকৈ উদযাপন কৰিব নে কি দাদা সোমাই লওক ধুনীয়াকৈ যাতে পৰি নাযায় যাতে ৰাস্তাত নপৰে হা দাদা আপুনি ক'ত গৈছিল বজাৰত হা দিয়ক পতাকাখন লগাই লওক ধুনীয়াকৈ নহ'লে বেগত সোমাই লওক লগা হ'লে আমাৰ একবাৰ ডাঙৰকৈ কওক বন্দে মাতৰম বন্দে মাতৰম জয় হিন্দ জয় হিন্দ বঢ়িয়া अच्छी तरह से बोलिए मेरा देश महान है मेरा देश महान है वंदे मातरम महान रहेगा थैंक यू सो मच भैया अच्छी तरह से लगा दीजिए ভালকৈ ৰাখিব হা দিয়ক দিয়ক ओ नहीं नहीं हाँ ये माँ का सामान होता है ये है यही तो काम किया है हाँ वही तो डॉक्टर लोहिया जिंदाबाद हाँ जिंदाबाद जिंदाबाद धन्यवाद ये चॉकलेट लीजिए हाँ क्या है ये कौन लगा जी ये क्या क्या बोल रहे
बोल दीजिए एक बार और। डॉक्टर लोहिया बढ़िया। अमर रहे, हमारे हर घर तिरंगा बोल दीजिए एक बार। घर घर तिरंगा अमर रहे। अमर रहे। वाओ की मजा, बढ़िया लगी, बढ़िया। ये तो देश को आजाद किया, आजाद हिंदुस्तान है। हिंदुस्तान है ये, हाँ, वही तो हमारा हम लोग का हिंदुस्तान है। हमारा हिंदुस्तान गर्व महान से है। बोलना चाहिए। यही अभी तो यही आजाद किया, जो अंग्रेज यहाँ से आप कहाँ भागा। से है, कहाँ से है आप? बिहार से। हाँ हाँ, वो बात सुन के लग रहा है मतलब अच्छा है। अंग्रेज को जो भगाया यहाँ से, यही झंडा में भगाया हाँ, है। ये झंडा से तो भगा है। हिंदुस्तान आजाद किया है। हाँ। और एक बार बोल लीजिए, वंदे मातरम बोल लीजिए एक बार। वंदे मातरम। बढ़िया बढ़िया। हर घर तिरंगा घर घर तिरंगा लहराइए, लहराइए। 15 अगस्त को 15 अगस्त को ऐसा बोला, जय हिंद, जय हिंद, जय हिंद, जय भारत, वंदे मातरम, वंदे मातरम। एक बार कुछ बोल दीजिए, एक लाइन बोल दीजिए। जनगण मन अधिनायक जय हे भारत भाग्य सिंधु गुजरात निराश्रम द्राविड बहुत बढ़िया, बहुत बढ़िया, बहुत बढ़िया, बहुत अच्छा लगा, बहुत अच्छा लगा, हो जाएगा, बहुत अच्छा लगा। তো দাদাই দেখা পালে জনগণ মন গাইছে ধুনীয়াকৈ, বহুত ভাল লাগে এনেকুৱা এনেকুৱা দেখা পালে। ঘৰত লগাই ল'ব ধুনীয়াকৈ। আৰু একবাৰ কৈ দিয়ক বন্দে মাতৰম বুলি। भारत माता की जय। অঁ, ঘৰে ঘৰে তিৰংगा বুলি কৈ দিয়ক। घर घर तिरंगा। हाँ बढ़िया। आप भी बोल दीजिए एक बार, वंदे मातरम। वंदे मातरम। भारत माता की जय जय। जय। তো এনেকৈ লগোৱা আৰম্ভ কৰিলোঁ ৰিক্সাখনত, ধুনীয়াকৈ লগাই দিলোঁ। কৈ দিয়ক যে জয় হিন্দ, কৈ দিয়ক আহি পেলাই চাই কিনে জয় হিন্দ। মুখ মিঠা কৰক আৰু পতাকাখন লগাই দিলোঁ ধুনীয়াকৈ, যাতে ৰাখে পতাকাখন। ঘৰে 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 পতাকা বুলি কৈ দিয়ক। ঘৰে ঘৰে পতাকা, হৰ ঘৰ তিৰংগা বলে, হৰ ঘৰ তিৰংগা। অসম চৰকাৰে দিছে, অসম চৰকাৰে দিছে। बहुत आदमी बलिदान भी हाँ दिए हैं, हाँ हाँ। सब देने के लिए तैयार भी है, इसके लिए पीछे नहीं हटना है। हम सब आजाद से जी रहे हैं, आजाद से अभी 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 आजाद, फिर गुलाम अभी- होने का अनुमति, सब तैयार रहते हैं। हाँ, अभी हम लोग आज़ाद से जी रहे हैं। वो बहुत अच्छा लगा आपको बात सुन के, बहुत अच्छा लगा। जय हिंद बोल लीजिए एक बार। जय हिंद, जय हिंद, भारत माता की जय। हाँ, हमारा देश जिंदाबाद। हमारा देश जिंदाबाद। वंदे मातरम बोल दीजिए एक बार। वंदे मातरम एक लाइन बोल दीजिए तो गा दीजिए। वंदे मातरम। हाँ। मुँह दीजिए। नहीं नहीं नहीं, ज़्यादा करो बना, एक बार गा दीजिए। हाँ, अब अपनी লৈ যাও, अपनी লগাই যাও। আহক আহক। তো ছাৰকো দেখা পালোঁ ইয়াতে, ছাৰক লগ পালোঁ আৰু ছাৰক লগাই দিব, পতাকা এখন দি দিয়া, চকলেট দি দিয়া এটা। তো কৈ দিয়ক দাদা দুই লাইন। এনেকা লাগি আছে যাতে 1947 এতিয়া আজাদী হৈছে দেশটো, পুৰা ভাৰতবৰ্ষ এনেকা লাগিছে আজি আজাদী হৈছে দেশটো। আজি 3-4-5 দিনৰ পৰা বিল্ডিং মাৰ্কেট চববিলাক ইমান ধুনীয়াকৈ সজাই আছে, এনেকা লাগিছে আমাৰ ভাৰত আজাদ হৈ গ'ল। একদম। আমি এতিয়া আমাৰ হিন্দুস্তানত ভালকৈ আজাদীত থাকিব পাৰোঁ। একদম একদম। ভাৰত মাতা কি জয়। জয় ভাৰত মাতা কি জয়। ভাৰত বহুত আচ্ছা লগা। কৈ দিছোঁ ন কথাটো, বহুত ধুনীয়া লাগিছে। বহুত। মই সঁচা কথা কৈছোঁ, মই বনাই পোৱা নাই নাই কিন্তু নাই দেই। নাই, বহুত ভাল লাগিছে। আজাদীটো এতিয়া পাইছোঁ আমি, অঁ, অঁ। এতিয়া আমি ভয় খাই জিন্দা থাকিব নালাগে। নালাগে, এতিয়া নালাগে, নালাগে। আমাৰ গাৰ্জেন হৈছে ৰেডি, অঁ অঁ সব জায়গাত গাৰ্জেন ৰেডি হৈ আছে আমাৰ। দিলগুলি যে মানে আজাদী আজাদী। তই বুজি পাইছা মোৰ কথাটো? দিয়ক দিয়ক, ধন্যবাদ আপোনাক। কোন টিভিত দিবা মোক? টিভি নহয়, এইটো ইউটিউব চেনেল হয়। তো যি কি নহওক, আমি বিলাই মানে শেষ কৰিলোঁ, যিমান পাৰোঁ আমি চেষ্টা কৰিলোঁ। আৰু মই এটা মানে এজন মানুহ পাইছিলোঁ, কৈছে যে এতিয়া মানে ৰিক্সা চলাই দাদাজনে। তো দাদাজনে কৈছে যে মই এতিয়া বজাৰতে গৈ আছিলোঁ জাতীয় পতাকা আনিব। তো সেই বস্তুটো মানে মোৰ ভাল লাগিছে, মই দাদাজনক জাতীয় পতাকা এখন দিব পাৰিছোঁ, বহুত ভাল লাগিছে। তো যি কি নহওক, আজি ইয়াতে ভিডিঅ'টো এণ্ড কৰিছোঁ। তো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, এনেই নকওঁ শ্বেয়াৰ কৰিবৰ কাৰণে, যাতে মই এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰ কৰি হোৱাটছএপত বা ষ্টৰিতে হওক, ইনষ্টা ষ্টৰিতে হওক, য'তে হওক আপোনালোকে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে আৰু মটিভেশ্যন পাম, যাতে আৰু মই পিছলৈ আৰু এনেকৈ কৰি থাকিব পাৰোঁ। যোৱাকালি গ'ল 13 তাৰিখ, আৰু এই 3 দিন গোটেই মানে
আজাদী কা অমৃত মহোৎসৱ হৰ ঘৰ তিৰংগা কেম্পেইনিং চলি আছে। তো অহাকালি 15 আগষ্ট স্বাধীনতা দিৱস। তো সকলোৱে উদযাপন কৰক হাঁহি ফূৰ্তিৰে আৰু ছেফলি। আহিলোঁ কৰন্দা, মই পংকজ আহি কিনে আমি মৰ্ণিঙৰ পৰা ফ্লেগ আনিলোঁ আৰু ইয়াতে লগাইছোঁ। এইখন জেণ্ডাখন দেখাই দিয়া, এখন লগালোঁ। এখন লগাই কিনে আমি তিনিওটাই যিমান পাৰোঁ 100খনমান আমি ফ্লেগ আনিছোঁ আৰু চকলেট আনিছিলোঁ। চকলেট এটা আৰু ফ্লেগ আমি যিমান পাৰোঁ চবকে লগাই দিছোঁ, সাহায্য কৰিছোঁ। টেপ লগাই দিছোঁ, টেপেদি লগাই দিছোঁ, সাহায্য কৰিছোঁ। তো সেইটো আমি এনেকৈ আগলৈকে আকৌ কৰিব থাকিব পাৰোঁ। তো আপুনি ছাপোৰ্ট কৰক, আমাক ছাপোৰ্টটো লাগে প্ৰথম কথা। আৰু আমি আগলৈকে যেন এনেকৈ কৰি থাকিব পাৰোঁ। এইটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো থেংক ইউ ছ' মাছ। মোৰ এইখিনিতে ক'ব লগা আছিলে। তো আপোনালোকে নাভাবিব এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মানুহক দেখুওৱা বা এনেকুৱা ধৰণৰ নহয়। মানে আমি বিচাৰোঁ যে মোক দেখি বা আনক দেখি যাতে আৰু মানে বেলেগেও মানে আগবাঢ়ি আহে, এনেকুৱা মানে কাৰোবাক সহায় কৰিব আগবাঢ়ি আহে 2-3জনক। তো এনেকৈ মানে ভিডিঅ'টোৰ মটিভ আছিল, মানে কৰাৰ মটিভ আছিল ভিডিঅ'টো কৰাৰ। with